वेलकम बैक टू माई अनदर ब्लग कि खबर आपलोकर आज जीतु अष्टमी पूजा तो आपलोक मोर फालर अष्टमी पूजार बहुत बहुत शुभकामना थी आपलोकर दिन तो जाते भाले कुशले जाए और भाविलो कि आज कत पूजा चाबले जाऊँ आपलोकर ओसर ए टू जेड शेयर करूँ तो मैं तार आहिलो और ब्लगটো गतिके इतना चाँ मैं गा चा धुई रेडी तो इतना मैं जस्ट कपड़ोर पिंधिले हम मा गई नैबाद दिवल ओसरते और माने दुर्गा पूजा पाते तक नैबाद दिवल तो मा नैबाद जो टाइमखिनि मैं इतना रेडी और बेकग्राउंड साउंड प्लिज इग्नोर कर रास्ता मैं ভাল कर तार ये साउंड सो सम्पूर्ण रेडी है जस्ट वेट एंड वाच और যদি ভিডিওটো ভাল লাগে তেন্তে লাইক কৰি দিব আৰু কমেন্ট কৰি জনাব আৰু প্লিজ শ্বেয়াৰ কৰি দিব আপোনালোকৰ সাপোৰ্টৰ মোৰ বহুত প্ৰয়োজন তো প্লিজ শ্বেয়াৰ কৰি দিব তো বেছি দেৰি নকৰো আৰু A few moments later তো হৈ গ'লো মই ৰেডি কেনে লাগিছে আৰু কমেন্ট কৰি জনাব আৰু গোটেই লুকটো মই বাহিৰত দেখাইছো বলা तो इतना जाम गई पूजाले एया गलो बजार आसो माहत आगत এতিয়া ভিতৰলৈ যাব ওলাইছে চেন্ডেল নহাৰালি এতিয়া আমি ভিতৰলৈ আহি ইয়াত চাকি বন্তি জ্বলাবলৈ আহিলোঁ মানুহৰ বহুতো ভিৰ আৰু হোৱা খিচাৰি খাব যোৱা লাইন এইটোতো আৰু ক'বই নালাগে ইমান ভিৰ ইফালে ময়ো ধূপ চাকি জ্বলালোঁ সেয়া সমান কৰিলোঁ সেয়া সমান কৰা হোৱাৰ পিছত এতিয়া চাহ খাবলৈ মাতিছে আমি ব'লক চাহ খাবলৈ যাওঁ আমি গোটেই পাণ্ডালটো একেবাৰে বহিছোঁ আৰু তাৰপিছত আমি খিচাৰি খাবলৈ যাওঁ এইটো চাহ এইটো মা এতিয়া আহিলোঁ আমি ইয়াত খিচাৰি খাব যোৱা লাইনত মাৰ ভোগ খাব লাগিলে অলপতো কষ্ট হ'বই ন একো নাই কিন্তু ইয়াত ইমান গৰম লাগিছিল নহয় ইমান খেলা জনা যায় ইমান বেছি কিবা কৰি কৰিশ্মাকে মাতি থাকে খালি কৰিশ্মাকে মাতি থাকে পিছে মোৰ লগত যিজনী গৈছে সেইজনীৰ নাম কৰিশ্মা দেই হ'ল এতিয়া আমি অলপ ফটো চটো উঠি কিনে অকণমান দোকানৰ ফালে যাওঁ আৰু নে কি কয় বেছি দোকানো নাই এখনেই আহিছে ষ্টেচনাৰী দোকান বাকীবোৰ মিঠাইৰ দোকান আৰু তাৰ পৰা মই এইডাল কিউট চাহ কলত পিন্ধা চেইন ল'লোঁ এইটো চাওকচোন মোৰ লগত থাকি থাকি কেতিয়া লগ কৰিব আহিলা গাড়ীৰ পিছপিনে গাইছ মোৰ লগত আছিলে এই মাত্ৰ থাকি কিনে আৰু এতিয়া লগ কৰিব এতিয়া আমি চাৰিও সদিলাপুৰ ওচৰতে সদিলাপুৰত হোৱা দুৰ্গা পূজা চাবলৈ গৈ আছোঁ তো ব'লক এতিয়া আমাৰ তাত বজাৰত হ'লছে ফলাফাৰী এতিয়া যাম সদিলাপুৰ কেনে হৈছে চাবা দে আৰু সেইখন ফটো উঠা ঠাই ইমান ধুলা ন ইয়াত মানুহ হৈছে ইয়াতো ইয়াতো বেছি দোকান নাই
মিঠাইৰ দোকান শুনা মিঠাইৰ দোকান তোমাৰ ভিডিঅ' চাওঁ এটা ছাবস্ক্ৰাইবাৰ পূজা চোৱা হৈছে আৰু এতিয়া ৰ'দত তো এতিয়া আমি ঘৰতে আছোঁ এতিয়া আৰু আকৌ যাম গধূলি তো চাই থাকক ইমান ৰ'দ অলপ চেঁচা ঠাইত আৰু আমি ৰৈছোঁ ইপিনেতো ভাগাত ধৰিছে শিলে কাটিছে ভৰি ইপিনে ফটো উঠাত লাগি আছে আৰু এটাক দেখাই আছে ইমান বিজি মানুহ মানে নকবি আৰু ক্লাছ 9ত পঢ়ে মাক এতিয়া বাৰু যাওঁ ঘৰলৈ অলপ প্ৰেছ কৰি আমি অলপ প্ৰেছ কৰি আৰু আমি গধূলিলৈ ভাবিছোঁ কি ধাৰাপুৰলৈ যাম তো দেখাম তাৰেও চাই থাকক চ' আহি অকণমান ৰেষ্ট লৈ এতিয়া যাবলৈ ওলাইছোঁ এজনী ফ্ৰেণ্ডৰ ঘৰত মানে সৰুৰে ফ্ৰেণ্ড হয় তাই একেলগে আমি পঢ়া হয় মানে বেষ্টি হয় আৰু বহুত ক্ল'জ ফ্ৰেণ্ড তো তাইৰ মানে বাৰ্থডে মানে কি হয় অক্টোবৰ 3 তাৰিখে তাইৰ বাৰ্থডে বাট যেতিয়া তাই মানে জন্ম পাইছিল তেতিয়া অষ্টমী আছিল তো তাৰ বাবে অষ্টমীৰ দিনা সিহঁতে পালন কৰে তো আজিও এনেকৈ নাম মাতিছে আৰু তো ময়ো গিফ্ট আনি থৈ দিছিলোঁ তো তাৰ বাবে যাওঁ এতিয়া সিহঁতৰ ঘৰলৈ তো বলক বাৰ্থডে খাই আহোঁ এয়া ৰাস্তা যে ভাল কৰি থকা বুলি কৈছিলোঁ ৰাস্তাটো তাৰমানে কি তো এতিয়া আহিলোঁ নামৰ হাল্লা হৈ আছে এইটো বাৰ্থডে চ' আজি তাইৰ বাৰ্থডে তো বহুত শুভকামনা থাকিল তাইলৈ গোটেই এতিয়া কুৰিত ভৰি দিলা তাই নহয় 20 বছৰ পাৰ হ'ল বুঢ়ী হ'ল বুঢ়ী পৰা মানে বুঢ়ী তো এতিয়া আমি যাম ভিতৰলৈ চাহ পানী খাম হয় না দিয়ক দুই পিনে নাম ধৰি আছে মই দেখাই আছোঁ এয়া মোক চাহ দিলে এতিয়া খাই লওঁ নে কি কয় চাহ পানী দিছে খাই লৈ আৰু কণ্টিনিউ কৰিছে এতিয়া মই খালোঁ ল'লোঁ এতিয়া যাওঁ আৰু হোটেলত অলপ টাইম থাকি তামোলখন খাওঁ তামোল মেইন মই কিন্তু নাখাওঁ দে মই বহুত দিনৰ মূৰত তামোলখন খাব ওলাইছোঁ তামোল খাওঁ কি আহে ৰিটাৰ্ণ গিফ্ট তো এতিয়া বাৰ্থডে খাই আহিলোঁ আৰু এতিয়া যাম আমি পূজা চাবলৈ আকৌ ধাৰাপুৰলৈ তো গতিকে মই ওলাম ৰেডি হ'ম তাৰপিছত দেখাই আছোঁ A few moments later. তো হৈ গ'লোঁ ৰেডি এতিয়া যাওঁ পূজালৈ আৰু দেখাই আছোঁ আপোনালোকক তাত গৈ ত' কেনে লাগিছে আৰু এইটো ড্ৰেছত জনাব তো বলক আমি আহি পালোঁ এতিয়া ধাৰাপুৰ তো ইয়াত ফাৰ্ষ্টতে চাই লওঁ আৰু আমি ভিতৰত আহি এতিয়া সেৱামান কৰিবলৈ আহিছোঁ সেয়া কৰি এতিয়া বাহিৰলৈ আহিলোঁ আৰু বলক আপোনালোককো অলপ বাহিৰৰ পৰিৱেশটো দেখাই দিওঁ খুব ধুনীয়া কৰিছে ইয়াতে ইয়াতে উঠো নেকি উঠাবি ইয়াতে এইফালে আকৌ অলপমান ভাবিলোঁ ষ্টেজ প্ৰগ্ৰাম চাওঁ আৰু ষ্টেজত পাৰফৰ্ম কৰা এইটো ডান্স মই এৰি আহিব ইচ্ছা কৰা নাছিলোঁ জানানে ইমান ভাল লাগিছে চাই শেষত আমি আহি গ'লোঁ আৰু দুটা ডান্স চাই নহ'লে দেৰি হৈ যাব ন ইয়াত চোৱা হ'ল এতিয়া VIP লৈ গৈ আছোঁ আহি পালোঁ আমি VIP এতিয়া যাই আছোঁ ভিতৰলৈ
ইমান মানুহ নিবাই ভয় লাগছে ইয়াত আহি আৰু বাহিৰৰ পৰা সেয়া কৰিলে ভিতৰত নগ'লো আৰু ठीक है एक किलो दे देना लेकिन एक भी खुश नहीं हो সেইবোৰ হোম ডেক'ৰেশ্যন খুব ধুনীয়া ধুনীয়া কাবে যদি মোক কিনি দিলা হয় এটা ফুল দেচটা তৰা তৰাৰ দৰে আই থিংক ন এখন বা কিমান ওপৰত যাই আছে আৰু আছে নে এইবিলাক আছে? কেনে লাগছি মাষ্টনি মাষ্টনি লাগছি কেনে লাগছি আপনি কেনে লাগছো গাইজ ডাকু দন্ত যেন লাগছো না এইপিনে আকৌ অকণমান ষ্টেচনাৰী বস্তু চাই ল'লোঁ ইয়াৰ পৰা খুব ধুনীয়া ধুনীয়া এই ফুল ল'লোঁ এইটো আৰু এইটো চব বস্তু চাই আহিলোঁ এতিয়া আমি খাওঁ খাই কিনে মিঠাই চিঠাই লওঁ লৈ যাওঁ কৰোঁ আহি গ'ল এতিয়া আমাৰ এতিয়া খাব লাগে আৰু নে কি কয় শেষত আমি এয়া বুন্দুগুৰি ল'লোঁ আৰু এই বাদাম ল'লোঁ আৰু এইপিনে আমি অলপ মিঠাই লওঁ লৈ কিনে ঘৰলৈ যাওঁ তো ভ্লগটো এইখিনিয়ে আছিল এতিয়া ঘৰলৈ যাওঁ তো গাইজ আমি আহি পালোঁ আহি এতিয়া ফ্ৰেছ হৈ ল'লোঁ অলপ ভৰি হাত ধুই ল'লোঁ আৰু ভ্লগটো এইখিনিলৈকে আছিল আৰু যদি ভ্লগটো চাই ভাল পালে তেন্তে লাইক কৰি দিব কমেণ্ট কৰি জনাব কেনে পালে আৰু প্লিজ শ্বেয়াৰ কৰি দিব তো এতিয়া আমি শুওঁগৈ বাই বাই